কিয় জইন হ'লোঁ মানে আজি আমি চালোঁ আজি 16 বছৰ হৈ গ'ল 17 বছৰ হৈ গ'ল BPF-ত থাকি আজি একো অনুদান কৰিব পৰা নাই আমি। ৰাস্তা এটা ভাল আছে ন, এটা বৰিং ভাল আছে ন, এটা কিবা এটা ভাল আছে, একোৱে কৰিব পৰা নাই। BPF এতিয়া মই চালোঁ যে BPF এতিয়া ভাল পৰিৱৰ্তন আনি আছে, চাইছোঁ ভাল হৈছে অৱস্থা, মানে ঘৰ বা ৰাস্তা ঘাট বৰিং চৰিং ভাল কৰি আছে। সেইকাৰণে আমি BPF-ৰ পৰা মই BPF-ৰ ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী হৈ আজি মই ওলাই আহিলোঁ, BPF-ত জইন হ'লোঁ। কাৰণ পৰিৱৰ্তন BPF-ৰ ভাল দেখা পাইছোঁ মই, সেইকাৰণে মই ডাইৰেক্ট ওলাই আহিলোঁ। আজি কোনো BPF-ত থাকি আনজনক আপোনাৰ ফালৰ পৰা কি মেছেজ থাকিব? যিকেইজনে BPF-ত বৰ্তমান আপোনালোকৰ সংগী আছে, তেওঁলোকে থাকি আহিছে এতিয়ালৈ মানে BPF-ত জইন কৰা নাই, তেওঁলোকৰ কি আহ্বান কৰিব? তেওঁলোকেও আহি যাব, তেওঁলোকেও আহি যাব। মই এতিয়া আমাৰ গাঁৱৰ এটা মই লিডাৰ হয়, আচাৰৰ লিডাৰ হয় আৰু এই BPF-ৰ ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী হয়, তেওঁলোকে আহি যাব। এতিয়া মই অহাৰ লগে লগে মানে চবেই সকলো ৰাইজে আহি যাব। এতিয়া ৰাইজে আহি গ'ল, আজি আপোনালোকে জইন হৈছে, জইন হোৱাৰ পিছত যেতিয়া ইলেকশ্যন আহে এনেকৈ নহয় যে মানে আপোনালোকে আকৌ মানে এৰাই নাযাওঁ। আপুনি আজি যিহেতু UPF-ত জইন হ'ল, কি ক'ব এইটো মুহূৰ্তত? আমি যিহেতু আমাৰ যিখিনি আমাৰ সমাজ আছিল চবে আমি জনাইছোঁ, চবে জইন হোৱাৰ উদ্দেশ্য আছিল আমি যিহেতু BPF-ত থাকি আমাৰ যিগিলা সমাজৰ সমস্যাবিলাক সমাধান কৰিব পাৰিলোঁ। আৰু इसलिए हम लोग BPF को छोड़ के हम लोग UPPL में अब ज्वाइनिंग दें। परिवर्तन तो देख के तो हम लोग घुसा है, अभी परिवर्तन देख के घुसा है, जब पीछे तरफ भी देखेगा बोल के। आज कितना लोग आप लोग ज्वाइन किए टोटल? हम लोग का बजट है बहुत आदमी, लेकिन घर में भी काम कुछ रहता है ना, इसलिए सब आदमी नहीं आया है, तो मोटा मोटी करीब 100 से ऊपर होगा। आप लोग को 70 बसर और 3 बसर का अंतर में क्या दिख रहा है? वो तो जो अभी सरकार चलाता है वो चलाएगा, इसलिए हम लोग भरोसा करके हम लोग ज्वाइन किया है।